So hey guys, welcome back to my new video. So আজি নতুন ভিডিও সবকে স্বাগতম জানাইছো আশা কৰিছো খবৰ চাই সকলোৰে ভালে আছে বাকি খবৰ ভালে আছে guys. তো guys আজি ভিডিওটো মানে ডাইৰেক্ট স্টাৰ্ট কৰিছো ডিব্ৰুগড়ৰ পৰা আৰু এইটো ডিব্ৰুগড়ৰ সেকেন্ড ব্লগ হ'বলৈ গৈ আছে আৰু আজি ব্লগটো মানে খুব এটা স্পেশাল মানে কি স্পেশাল ক'ব গ'লে মানে যেহেতু মই আজিলৈকে মোৰ ইউটিউব চেনেলত মানে এইটো মোৰ ফাৰ্স্ট ফুড ব্লগ হ'ব তো ৰাইজ এইটো মোৰ চেনেলৰ ফাৰ্স্ট টু ফুড ব্লগ হ'বলৈ গৈ আছে মানে লং ব্লগৰ ভিতৰত আৰু আগতে মইতো মিনি ব্লগ বনাইছিলো ফুড ব্লগৰ ওপৰত কিন্তু মানে এইটো ফাৰ্স্ট টাইম মোৰ চেনেলত ফাৰ্স্ট টাইম মানে ফুড ব্লগ হ'বলৈ গৈ আছে লং ব্লগ ভিতৰত আৰু কি ফুড বনাবলৈ গৈ আছো মানে কি ৰেচিপি বনাই আছো হেতু মই পিছতকে জনাম কিয় কাৰণে এটা সিক্ৰেট বস্তুটো মুঠতে প্ৰথমে বনাই তাৰপিছত দেখা মানে কেনে কি বনাব লাগে মানে আইটেমটো কি বনাম হেতু সব দেখাম মুঠতে ভিডিঅ'ত আপোনালোকক মই আইটেমটো কি বনাইছো তো মই লাষ্টত কম একেবাৰে এতিয়া নকওঁ আইটেমটো মানে স্পেশাল ক'ব গ'লে তেনে বলক বেছি তেওঁলোকক ভিডিওটো ষ্টাৰ্ট কৰোঁ আৰু নতুন নতুন ধুনীয়া ধুনীয়া ব্লগছ লৈ আহিম আপোনাৰ মাজলৈ তো এতিয়া আমি দেখাম যে মানে ৰেচিপিটো কেনেকৈ বনায় আৰু ষ্টেপ বাই ষ্টেপ দেখাম আপোনালোকক মুঠতে আপোনালোকে ভিডিওটো ধুনীয়াকৈ উপভোগ কৰক আৰু এইটোতো মোৰ সেকেন্ডটো ব্লগ হ'বলৈ গৈছে ডিব্ৰুগড়ৰ ফাৰ্ষ্ট ব্লগ মই এইচএছ হাই ছেকেণ্ডেৰী ৰিজাল্টৰ এইটো দিছিলোঁ আৰু মিনি ব্লগ দি আছোঁ আপোনালোকক মিনি ব্লগবোৰ মৰমো দি আছে আপোনালোকে আৰু মই ফেচবুক আৰু ইনষ্টাগ্ৰামতো মই আজিকালি মানে মিনি ব্লগবোৰ দি আছোঁ তো হেতু আপোনালোক ফেসবুক আৰু ইনষ্টাগ্ৰামৰ পেজটো ফলো কৰি দিব পাৰিলে ফেসবুক আৰু ইনষ্টাগ্ৰামৰ মই লিংকটো মানে মোৰ চেনেলৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম মুঠতে আপোনালোকে ফলো কৰি ল'ব ধুনীয়াকৈ তো বলক আমি যাওঁ আৰু দেখাওঁগৈ আৰু ষ্টেপ বাই ষ্টেপ আৰু এইটো ভিডিঅ' অকল মই ফুড ব্লগ লং ব্লগে বনোৱা নাই এইটো মই মিনি ব্লগো বনাই আছোঁ ৰাইচ এফালে আছে আলু এয়া গাজৰ এয়া মটৰ এফালে পিঁয়াজ আৰু এইফালে কেপচিকাম নহৰু আৰু আদা তো ৰাইচ এতিয়া আমি ঢালিম মানে ইয়া প্ৰেছাৰ কুকাৰত ইয়াৰ ভিতৰত পানী লৈ লৈছোঁ আগতে গাজৰ আলু আৰু মটৰটো এনেকৈ ঢালি দিওঁ ফিলটো কিন্তু বেলেগ দেই ৰাইচ চাহ ধুনীয়াকৈ আমি ঢালি দিলোঁ এতিয়া আৰু এতিয়া অলপ পিছত দেখাম আপোনালোকক কি কৰিম A few moments later. ৰাইচ অলপ আগতে যে মই প্ৰেছাৰ কুকাৰত পানী আৰু আলু মটৰ আৰু গাজৰ এই তিনিটা আইটেম যে মই বইল কৰিছিলোঁ এই বইল কৰা হোৱা পাছতে এতিয়া মানে মই স্মেছ কৰি আছোঁ স্মেছ কৰি এতিয়া বেলেগ কিবা আইটেম দিম A few minutes later. ৰাইচ এতিয়া আমি তেল দিম তেলত অকণমান জিৰা দিম জিৰা দিয়াৰ পাছত অনিয়ন আৰু কেপচিকামটো দি দিম তাৰপিছত অকণমান ভাজি ল'ম তাৰপিছত ইয়াত আমি বইল আৰু স্মেছ কৰা চব্জিখিনি দি দিম তাৰপিছত পাও ভাজি মছলা এড কৰিম অকণমান জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দি কুক কৰিম আমি অকণমান হালধিও দিছোঁ তো ৰাইচ এতিয়া মই আপোনালোকক ক'ম যে মই ফুড ব্লগত আইটেমটো কি বনাই আছোঁ কৈ দিওঁ আপোনালোকক পাও ভাজি য়েছ গাইজ পাও ভাজি তো আজি ভাবিছোঁ পাও ভাজি মিনি ব্লগো বনাইছোঁ লং ব্লগো বনাইছোঁ মানে ফুড ব্লগ বেছিকৈ দিলে মিনি ব্লগ বেছিকৈ বনাওঁ কিন্তু আজি ভাবিছোঁ নাই আজি দীঘল ভিডিঅ' বনাইহে এৰিম ফুড ব্লগত যিমান দীঘল নহওক দীঘল আৰু ক'ত দীঘল নহ'বই ভিডিঅ'টো ছুটি হ'ব ক'ব গ'লে এতিয়া মানে ব্লগ আহি থাকিব আৰু এডমিশ্যন কোনটো তাৰিখে আছে এইটো মোক ক'ম আপোনালোকক মোৰ কলেজৰ এডমিশ্যন হ'বলৈ গৈ আছে অতি সোনকালে এইটো এটা ব্লগ পাব আপোনাৰ তো ৰাইচ পাও ভাজি বনোৱা হৈ গ'ল চব হৈ গ'ল আৰু ষ্টেপ বাই ষ্টেপ দেখাইছোঁ আপোনালোকক কেনেকৈ বনাব লাগে আপোনালোকে ঘৰত বহি ধুনীয়াকৈ পাও ভাজি বনাওক চব দেখাই দিছোঁ আপোনালোকক মুঠতে আপোনালোকে ঘৰত বহি ট্ৰাই কৰি এবাৰ নহ'লে এবাৰ বনাওক এনেকুৱা ৱেডাৰত বনাওক বেছিভাগ এয়া মানে বৰষুণ ৱেডাৰত তেতিয়া বেছিকৈ ভাল লাগে এইবিলাক ৱেডাৰত মানে ঘৰত বনাই কিবা এটা মানে ফিলটোৱে বেলেগ মানে তো গাইজ এতিয়া মই পাও ভাজিটো খাই আপোনালোকৰ ৰিভিউ দি দিম মুঠতে ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু বেছি সময় নাই ভিডিঅ'টো শেষ হ'বলৈ তো বলক আৰু খাওঁ আৰু ৰিভিউটো দিম কেনেকুৱা লাগে তো ৰাইজ এয়া চাব পাৰে পাও ভাজি হৈ গ'ল এতিয়া খাই আপোনালোকৰ ৰিভিউটো দিওঁ কেনেকুৱা হ'ব তো মই আপোনাৰ ৰিভিউটো দিম অলপ পিছত খাই লওঁ প্ৰথমে চাই পেলাই মই ৰখিব পৰা নাই খাবহে মন গৈ আছে এতিয়া কি ক'ম মানে পাওকে মানে বেছিভাগ এই চব্জিটো মানে এনেকুৱা নেক্সট লেভেল বনাইছোঁ নহয় একদম বঢ়িয়া হৈছে মোৰতো খাই বহুত ভাল লাগিছে আপোনালোকেও ঘৰত বনাওক ট্ৰাই কৰক নহ'লে এবাৰ মুঠতে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক জনাব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব চ' বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু এইটো ভিডিঅ'ত যদি
10K কে যদি বেছি ভিউজ আহে তেন্তে মই নেক্সট আৰু এটা নেক্সট লেভেল বস্তু এটা বনাম